আৰু ইয়াতে BTC চৰকাৰক অনুৰোধ কৰিছোঁ আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ 47ৰ গুলি মানুহ হত্যা কৰা বা ঘৰ জ্বলোৱা ৰিলিফ কেম্প বহুত क'क्राझाराव मोनसे जाथारि अद्भुत जालायबायलाय बमानो थांनाय मोनायाव IED ब्लास्ट ट्रेन साइथिनानो ससे थबस्र' जलायबाय ट्रेन साइथिना बे लहाया जुदि जदलायनायबा बेसेबां गोरा गिदिर बम जागोन नङा होनबा बिनि सायाव सार MLA लरेन्स इस्लारि साराबो माखासे जायगायाव थांना नायबिजिरहैदों लोगोसे राजु कुमार नार्जारि बिथांनि फेसबुक पेजआवनो मोनदों आं बिथांनि फेसबुक पेजखौ आं फल' खालामदों खारन बिनि लाइभ होनाय मा होनाय गासैखौबो आङो नायो नालाय थ' बिनि माखासे बाथ्रा बुंदों बिथांमोनाबो बै जायगायाव थांनानै नुजाहैदों थ' बेखौथ' तदन्त खालामनो मानो थाबैनो खालामनानै बेफोरनि सायाव थाबैनो एरेस्ट जानांगौ बेफोरो जायफोरा बम नङा होमबा बमा ओरैबायदि जिनिस गिथाव बाथाव मोजांखौबो लाङो गाज्रिखौबो लाङो बयनिख्रुइबो डेन्जारसिना बेनो बमानो सिलाइगुलिनिख्रुइबो नों बबे खनायाव मा दोनदों मा मादों ना बेफोर आरोखि हमनानो मोना थ' एसे साननो गोनां जानानै फैदों जों एसे खोनासंनानै लानि राजु कुमार नार्जारिया बे बम बेरनायनि सोमोन्दै मा फोरमायदों नङा होनबा एसे खोनासंनानै लानि थ' बिनि सायाव आं गोलाव बाथ्रा बुंनो सानाखै थ' बेफोरबायदि बुङोब्ला बायदि रोखोमनो बुंलाबायगोनबो बेफोरबायदि खालामनो गोसो गैयामोन थेवबो एसे बुंजेतनि होननानै आङो बारा गोलाव नङा एसेल' कमेन्ट सेक्सनाव थांनानै राजु कुमार सारनि सायाव मा कमेन्ट होयो खोनासं लिरहरनो हागोन স্থানীয় ৰাইজে কোৱাৰ মতে ইয়াত যে ৰেলৱে ট্ৰেকত IED বোমা ব্লাষ্ট কৰি পেলাই এটা অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এইটো মই কঠোৰ ভাষাৰে মই গৰিহণা দিছোঁ এইটো গ্ৰহণযোগ্য নহয় এটা সভ্য সমাজত এইটো গ্ৰহণযোগ্য নহয় আৰু যেহেতু আমি বড়োলেণ্ড অঞ্চলত 40-50 বছৰ ধৰি অশান্তি দেখিলোঁ ইয়াতে সদায় বোমা বাৰুদ ইয়াতে AK-47ৰ গুলি মানুহ হত্যা কৰা বা ঘৰ জ্বলোৱা ৰিলিফ কেম্প বহুত দেখিলোঁ আমি এতিয়া আৰু এইটো শোভা নিদিয়ে এইটো সভ্য সমাজত আৰু যেহেতু বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰি আহিছে এতিয়া এনেকুৱা যে ঘটনা ইয়াতে কৰিলে এইটো মই গৰিহণা দিছোঁ আৰু UPPL তৰফৰ পৰা আমি এইটো গৰিহণা দিছোঁ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে যোনে এই ঘটনাটো কৰিলে তেখেতসকলক তদন্ত কৰি উলিয়াই উচিত শাস্তি যাতে বিহে এইটোৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু ইয়াতে BTC চৰকাৰক অনুৰোধ কৰিছোঁ আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে সকলোৱে মিলি আলোচনা বিলোচনা কৰি সকলোকে লগত লৈ সকলো দল সংগঠন চিভিল সোসাইটি অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট ইউনিয়ন বিভিন্ন জাতি জনগোষ্ঠীক সকলোকে লৈ পেলাই যাতে চৰকাৰখন চলাবলৈ চেষ্টা কৰে সমাজখন নেতৃত্ব বহন কৰিবলৈ চেষ্টা কৰে এইটোকে মই অনুৰোধ কৰিছোঁ আৰু যাতে আমাৰ বড়োলেণ্ড অঞ্চলত অশান্তিটো কোনো পৰ্যায়ত যাতে ঘূৰি আহিব নোৱাৰে তাৰ কাৰণে তেখেতসকলক সকলো যে কৰণীয় কাম আছে এই কৰণীয় কামবিলাক মই কৰিবলৈ তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু যিবিলাক দল সংগঠনে নিজকে মানে এক্সক্লুডেড ফিল কৰিছে বা তেখেতসকলৰ যি ডিমাণ্ড আছে ইস্যু আছে এই ইস্যুবিলাক আলোচনা বিলোচনাৰ মাজেদি সমাধান কৰি ল'বলৈ মই অনুৰোধ কৰিছোঁ আমি নৱপ্ৰজন্মক এটা শান্তিৰ সমাজ আমি দি যাব লাগিব আমি যে উঠি অহা ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ কাৰণে এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব আমি বড়োলেণ্ড অঞ্চলত এতিয়া গুণগত শিক্ষাৰ যে এটা বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ আমি চিৰাং ডিষ্ট্ৰিক্ট 1 নম্বৰত আহি গৈছিল বাক্সা ডিষ্ট্ৰিক্ট 1 নম্বৰত আহি গৈছিল গতিকে তেনেকুৱা এটা পৰিৱেশত যাতে অশান্তি কোনো পৰ্যায়ত ঘূৰি আহিব নোৱাৰে বোমা বাৰুদৰ ৰাজনীতি ইয়াতে যাতে কোনো পৰ্যায়ত হ'ব নোৱাৰে ইয়াতে যাতে মানুহ মৰাৰ যে ৰাজনীতি আকৌ যাতে ঘূৰি আহিব নোৱাৰে আমি সকলোৱে আমি সচেতন হ'ব লাগিব আমি নাগৰিক সমাজ সচেতন হ'ব লাগিব ছাত্ৰ সংগঠনবোৰ সচেতন হ'ব লাগিব বিশেষকৈ আমাৰ যে স্থানীয় চৰকাৰ আছে ইয়াতে BTC চৰকাৰ হাগ্ৰাম মহিলাৰী দেৱৰ নেতৃত্বত যে চৰকাৰ চলি আছে তেখেতসকলে সকলোকে লৈ যাতে চৰকাৰটো চলাবলৈ চেষ্টা কৰে যাতে এনেকুৱা যাতে ঘটনা আৰু পুনৰ মানে নহয় এইটোৰ কাৰণে তেখেতসকলে যাতে সজাগ হৈ আৰু সকলোকে লৈ চলাৰ এটা ৰাজনীতি যাতে কৰে এইটোকে মই অনুৰোধ কৰিছোঁ